এইবাৰ মুৰ্গী ব্যৱসায়ীয়ে লাভ কৰিছে 44 সিটাৰৰ টাটা আল্ট্ৰা বাছ হয় ঠিকে শুনিছে যোৱাকালি অনুষ্ঠিত হৈ যোৱা অৰ্থাৎ 28 এপ্ৰিল তাৰিখে অনুষ্ঠিত হৈ যোৱা চিৰাং জিলাৰ পূব বাগমাৰা বৰ্মনপাৰা শ্ৰী শ্ৰী হৰি মন্দিৰ নিৰ্মাণ কমিটিৰ সাহায্যাৰ্থে যি উপহাৰ কুপনৰ খেল অনুষ্ঠিত কৰা হৈছিল সেই উপহাৰ কুপনৰ খেলৰ প্ৰথম পুৰস্কাৰ হিচাপে আছিল 44 সিটাৰৰ টাটা আল্ট্ৰা বাছ আৰু সেই টাটা আল্ট্ৰা বাছ এইবাৰ পাবলৈ সক্ষম হৈছে এজন মুৰ্গী ব্যৱসায়ীয়ে আৰু তেওঁ হৈছে বঙাইগাঁও জিলাৰ উত্তৰ ডাউকিজাৰৰ বাসিন্দা ব্যক্তিগৰাকী আছে মই তেওঁৰ লগত পৰিচয় কৰাই দিব বিচাৰিছো এইগৰাকী হৈছে ব্যক্তি যদি অকমান থিয় দিয়ে এখেত হৈছে এজন এনেকুৱা ভাগ্যৱান যিগৰাকী ব্যক্তিয়ে প্ৰথম পুৰস্কাৰ 44 সিটাৰৰ টাটা আল্ট্ৰা বাছৰ গৰাকী হৈ পৰিছে নিখাটোৰ ভিতৰতে ইয়াৰ উপৰি আকৌ অনলাইন যোগে টিকট সংগ্ৰহ কৰি মই আপোনাক কাষলৈ আহিব বিচাৰিছো আপুনি বাছ পাইছে পাইছো কেইটা টিকট লৈছে আপুনি দুইটা আৰু যিমানখিনি আমি জানিলো যে অনলাইন যোগে লৈছিল এটা সঁচা হয়নে সঁচা হয় অনলাইনত লৈছিল আপুনি কি আপোনালোকৰ ঘৰৰ ওচৰতে ডাঙৰ এটা কাউণ্টাৰ আছিল তাৰ পিছত অনলাইন লৈছিল মোৰ মনত এটা অংক আছিল যে খুৰা কৈছোঁ যে খুৰা আপুনি কুমুৰিত আছে ভাল লাগছে আমি আপোনাৰ যেদিন খেলা হ'ব খেলৰ আগত ল'ম আপোনাৰ পৰা এটা টিকেট ল'ম আমি আমি দুটা টিকেট লৈছোঁ এনে আপুনি কি কাম কৰে আমি মুৰ্গী বিজনেছ কৰোঁ ৰাখল বাজাৰত কি নাম আপোনাৰ মোৰ নাম গোলাপউদ্দিন এতিয়া আপোনাৰ ঘৰৰ পৰিয়ালৰ বিষয়ে যদি জানিব বিচাৰোঁ কোন কোন আছে দেউতা আছে ভাইটি আছে মা নাই বিয়া পাতিছোঁ ছোৱালী আছে দুটা ছোৱালীৰ মই দুটা টিকেট লৈছোঁ ছোৱালীৰ নামত লৈছিল হয় নেকি কি নাম ছোৱালীবিলাক কৈ দিছোঁ জেহনাজ বেগম আৰু হ'ল ফাৰিয়া জান্নাত জেহনাজ বেগম অনলাইন যোগে আপুনি লৈছিল খেলৰ আগদিনা হয় হয় নিশ্চিতভাৱে ক'ব লাগিব খেলৰ আগদিনা নহয় খেলৰ আগত 6:50 লৈছোঁ খেলৰ আগত মানে খেলৰ দিনাখন আপুনি 6:50 লৈছিল আৰু নিশ্চিতভাৱে ক'ব লাগিব এইজন ব্যক্তিক আপোনালোকে চাই ৰাখক এওঁ হৈছে মহাভাগ্যৱান ব্যক্তি কিয় কৈছোঁ কাৰণ যেতিয়া আপুনি 6 লাখ 7 লাখ টিকটৰ মাজত মানুহৰ ভিৰৰ মাজত যদি প্ৰথম পুৰস্কাৰ 44 সিটাৰৰ প্ৰায় 40 লাখ টকীয়া টাটা আল্ট্ৰা বাছ পায় তেতিয়াহ'লে নিশ্চিতভাৱে সেইগৰাকী ব্যক্তি মহাভাগ্যৱান হ'ব পাৰে তেখেতে কোৱা হিচাপে দুজনী তেখেতৰ ছোৱালী আছে আৰু সেই ছোৱালী দুজনৰ নামত খেলৰ দিনাখন খেলৰ কিছু সময় পূৰ্বে তেওঁ দুটা টিকট অনলাইন যোগে ক্ৰয় কৰিছিল আৰু সেই টিকট দুটাতে তেওঁ কিন্তু আল্ট্ৰা বাছ পাবলৈ সক্ষম হৈছে তাৰে এটাত আৰু আপোনাক অনলাইন যিজন ব্যক্তি দিছিল টিকট যিগৰাকী ব্যক্তি অনলাইনে দিছিল তেওঁক মই আচলতে পৰিচয় কৰাই দিব খুজিছোঁ কি নাম আপোনাৰ আফৰোজ আলী ক'ত ঘৰ আপোনাৰ এই ইয়াতে ডাউকিঝাৰতে ঘৰ চিনাকি তাৰমানে চিনাকি মানে আমি কুমুটিৰ মানুহ তে আমাক কালি সন্ধিয়া 6:50 ফোন কৰিল যে খুৰা মোৰ দুটা টিকেট লাগিল সি এখতে ঘৰতে আছে তে মোক এনে মানে ফোনটো কৰি যে দুটা টিকেট লাগে তাৰপাছত মোৰ হোৱাটছএপত পইচা সোমাই দিয়াৰ পাছত তেতিয়া মই ফোনপে'ত দিছে 200 টকা তাৰপাছত মই দুটা টিকেট আমি তেতিয়াতো টাইম নাই আমাৰ তাতে যাব লাগে টাইম মানে 6:50 তাতে হৈ গ'ল অনলাইন যোগে দুটা ফটোকেটি দি দিছোঁ আৰু আজি এতিয়া এইমাত্ৰ টিকেটটো তাৰ হাতত উঠাই দিলোঁ তেতিয়াহ'লে আপুনিও ভাগ্যৱান কম নহয় আপোনাৰ হাতৰ পৰা এই টিকট দুটা দিছিল হয়নে বাবে কি নাম আপোনাৰ আফৰোজ আলী ডাউকিঝাৰ বঙাইগাঁও জিলাৰ ডাউকিঝাৰ ঠিক আছে এইগৰাকী ব্যক্তিৰ পৰা আচলতে অনলাইন যোগে টিকট সংগ্ৰহ কৰিছিল এইজন ব্যক্তিয়ে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত চাওক নিশাটোৰ ভিতৰতে কেৱল 100 টকাই কিন্তু ভাগ্য সলনি কৰিব পাৰে তাৰ জ্বলন্ত উদাহৰণ এইগৰাকী ব্যক্তি কিয়নো খেলৰ দিনাখন খেলৰ কিছু সময় পূৰ্বে তেখেতে অনলাইন যোগে দুটা টিকট সংগ্ৰহ কৰিছিল তাৰ ফলশ্ৰুতিত আজি তেখেতে টাটা আল্ট্ৰা বাছৰ গৰাকী কেইবা লাখ টকাৰ আচলতে মালিক হৈ পৰিছে নিশাটোৰ ভিতৰতে কেৱল 100 টকাৰ বিনিময়ত স্ক্ৰীনত কেইবাটাও নম্বৰ আছে আপোনালোকেও কিন্তু এইগৰাকী ব্যক্তিৰ দৰে লাখপতি হ'ব পাৰে স্ক্ৰীনত দিয়া নম্বৰত এতিয়াই যোগাযোগ কৰক 3 মে তাৰিখে অনুষ্ঠিত হ'ব কলগাছিয়াৰ দুখনকৈ আল্ট্ৰা বাছ যুক্ত উপহাৰ কুপনৰ খেল সেই টিকট আমাৰ এজেণ্টসমূহৰ হাতত আছে যদি আপোনালোকে ল'ব বিচাৰিছে তেতিয়াহ'লে স্ক্ৰীনত দিয়া নম্বৰত এতিয়াই যোগাযোগ কৰি অনলাইন যোগে টিকট সংগ্ৰহ কৰি এখেতৰ দৰে নিজৰ ভাগ্য সলনি কৰিব পাৰে নিশাটোৰ ভিতৰতে